ইউটিউব চেনেল মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম মই ভাত খালোঁ খাই এতিয়া আৰু এজনীৰ লগত দেখাইছোঁ ৰ'ব আপোনালোকক পচন্দটো পিন্ধি লওঁ ইয়াতে এনেকৈ কাম কৰি আছে সেইটো আমাৰ ৰুমটো প্লাষ্টাৰ কৰিছে কৰিব মানে দাদাহঁতে আৰু পুৰা কামত লাগি আছে এইফালে এইজনীও আহিছে ফেন দি কাম কৰি আছে পুৰা আৰু ইয়াত মছলা মৰা হৈছে মই ৰোৱা ফুলবোৰ ৰাস্তাটো একদম অৱস্থা নোহোৱা হৈছে এয়া আজি কঁঠাল খাইছিলোঁ বাকলিখিনি ছাগলীক খাব দিছে শিলবোৰ আনি থৈ দিয়া আছে ভালে আছে বালি আনি থৈ দিয়া আছে ৰাস্তাটো একদম যাব নোৱাৰি যোৱা ৰাতি বৰষুণ দিছিলে একদম অৱস্থা নোহোৱা হৈছে পানী হৈ গৈছে পুৰা মই ৰোৱা ফুলবোৰ ইমান ধুনীয়া হৈছে ভাল লাগিব থাকি প্লাষ্টাৰ নহ'লে কিবা একদম ভাল নালাগে থাকি সেইটো ৰুম আগতে কৰা হৈছিলে এইটোহে কৰিব পৰা নাছিলে দুখীয়া মানুহ যায় আৰু কি কৰিব আপোনালোকক দেখুৱাম দিয়ক ৰুমটো কমপ্লিট হ'লে মই এতিয়া অলপ মাইনাৰ লগত খেলোঁগৈ যায় এতিয়া মই যাওঁ মায়ে মাতিছে আৰু কঁঠাল গুটি এৰাবলৈ ভাত দিব লাগিব মিস্ত্ৰীকেইজনক এওঁ আৰু পুৰা কাপোৰ চাপোৰ খুলি যায় গৰমত পঢ়িব দিছিলোঁ তাৰপিছত এয়া পেঞ্চিল কি কৰিলে তাতে ধৰাই আছে বহুত বদমাছ স্কুলত যাব দিলে কয় মই ভোজ খাব যাম বিয়া খাব যাম বদমাছ হৈছে বহুত
ভাত দিছে বাবা বাবা ধুনীয়াকৈ কাটি দিয়া দালি দিছা এইবিলাক আৰু বাই কোৱা বাই কোৱা এইখিনি কৰা হৈ গ'ল আৰু এই আমাৰ মিস্ত্ৰীজনে পুৰা কামত ব্যস্ত কামত লাগি আছে আৰু পুৰা কিবা খাব ল'ব দিছেনে নাই এইফালে চাওঁ হাই 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 কৰি দিয়ক পকা কঁঠাল আৰু জলপান আৰু বেছি নাই আৰু হৈ যাব আৰু সেইখিনি আছে আৰু এটা চাইড হৈছে পুৰা কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে জনাবচোন